কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই বাৰু। আৰু আজি এটা ৰেচিপি ভিডিঅ' দিবলৈ ওলাইছোঁ। ৰেচিপি বুলি নহয়, সকলোৱে খায়। এইখিনি মই মছলা লৈছোঁ আৰু এইখিনি কচুখিনি ঘৰৰ নহয়, এনেকৈ বনৰীয়া ক'লা কচু গুটি। আৰু এয়া আমি আনি পেলাই এনেকৈ ইয়াত দিছোঁ মই শুকান মাছখিনি তেলতে মই ইয়াত দি দিছোঁ পিঁয়াজ জলকীয়া আৰু এনেকৈ জলকীয়া পিঁয়াজ অকণ বেছিকৈ দিছোঁ আৰু মছলাখিনি দিছোঁ। আৰু যিহেতু বনৰীয়া কচু, সেই গতিকে জালুক অকণ দি দিছোঁ বেছিকৈ, জ্বলাটো দিছোঁ মই তেনেকৈ। আৰু এইখিনি গোটেই ভাজি লৈছোঁ। ভাজি কৰি লৈছোঁ আৰু এই কচুখিনি যে আগতে বইল কৰি লৈছোঁ বেলেগে, মই বইল কৰি তাৰ বাকলিটো এৰাই দিছোঁ আৰু বিলাহীও দিছোঁ 2টা। তাৰপিছত এনেকৈ ভাজি কৰি মছলাখিনি ভাজি হোৱাৰ পিছত কচুখিনি ইয়াতে দি দিম। কচুখিনি যে অকণমান ভাঙি ল'ব, মই ভাঙি ল'বলৈ নহ'লে পিছত এনেই অকণমান হাতা পাতেদি এনেকৈ অকণমান মই ভাঙি দিছোঁ 2-এটা, কিন্তু মই প্ৰথমতে ভাঙি ল'ব লাগিছিলে। ভাঙি লোৱা নহ'লে আপোনালোকে যদি এনেকৈ বনাই ভাঙি ল'ব। আৰু মছলাখিনি খুব সুন্দৰকৈ ভাজি লৈছোঁ। মছলা যিখিনি মই চব গোটা মছলাই ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে কেঁচা গোন্ধখিনি যাবলৈ দিছোঁ। ভাজি পেলাই একদম পূৰা হোৱাৰ পিছত এয়া দেখিছেনে তেলখিনি হেৰি হ'বলৈ আৰম্ভ কৰিছে। তেনেকুৱাতে মই কচুখিনি দিছোঁ। এই কচুখিনি যে মই গোটা হৈ থাকিলে আপোনালোকে ভাঙি দিব। মই অকণমান ভাঙিবলৈ থাকি গ'ল, মই পাহৰি থাকিলোঁ। পিছত মই এনেকৈ হাতা পাতেদি অকণমান 2-4টা যি দিলোঁ আৰু বাকী ইমান দিবলৈ নহ'লে। আৰু এনেকৈ এদিন বনাই খাই চাবচোন। আমি এনেকৈ খালোঁ, খুবেই ধুনীয়া লাগিছে। আৰু বেলেগ একো তেনেকুৱা নাৰান্ধিলোঁ। এইখন কচু তৰকাৰী দিয়ে ভাতখিনি খাব পাৰিলোঁ। বেছিকৈহে কেইটামান খোৱা যেন লাগিলে আৰু বহুত ধুনীয়া লাগে। আৰু এয়া কিনি অনা কচুতকৈ কিন্তু এই বনৰীয়া কচুকেইটাৰ সোৱাদটো বহুত বেলেগ আৰু বহুত ধুনীয়া হৈছিলে। তাৰপিছত এতিয়া মই এনেকৈ মাছখিনি দি দিছোঁ। এইটো কি মাছ আছিলে নাজানো, মুঠতে শুকান মাছ আছিলে, ডাঙৰ বৰালি মাছৰ নিচিনা এনেকৈ আছিলে দেখাত তেনেকুৱা ধৰণে, কিন্তু কি আছিলে নাজানো। সৰু হ'লে বেছি ভাল, আৰু এয়া কেঁচা মাছ থাকিলেও দিব পাৰে, কিন্তু আমি শুকান মাছেৰে খাম বুলি ভবাৰ কাৰণে শুকান মাছটো দিলোঁ। আৰু শুকান মাছ খাই ভাল পোৱা মানুহখিনিয়ে সকলোৱে এনেকৈ বনাই খাই চাব, ভালো লাগে বাৰু। আৰু শুকান মাছে কেতিয়াবা চাটনি বনালে তাৰো মই কেনেকৈ বনাওঁ দেখুৱাম। বনাবলৈ বা ৰান্ধিবলৈ সকলোৱে যেনে মই আগৰ ভিডিঅ'টো কৈ আহোঁ, কিন্তু তথাপিও মই কেনেকৈনো ৰান্ধো তাকে অকণমান দিবলৈ চেষ্টা কৰোঁ। আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু কৰি দিব, ছাবস্ক্ৰাইব কৰি